নমস্কাৰ বন্ধু বান্ধৱীসকল, নেচাৰ বয় সুৰজিত চেনেললৈ আপোনালোক সকলোকে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকক এখন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং নেশ্যনেল পাৰ্ক ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি প্ৰায় 78.81 বৰ্গ কিলোমিটাৰ। মনত ৰাখিব বন্ধুসকল, কেতিয়াবা জিকেটো এইটো প্ৰশ্ন আহিব পাৰে যে ওৰাং নেশ্যনেল পাৰ্কৰ মাটিকালি কিমান। মই আকৌ এবাৰ কৈছোঁ, ইয়াৰ মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। 1985 চনত ওৰাঙক অভয়াৰণ্য আৰু 1999 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। আকৌ কৈছোঁ বন্ধুসকল, 1985 চনত ওৰাঙক অভয়াৰণ্য আৰু 1999 চনৰ 13 এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। বন্ধুসকল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে প্ৰায় একেই ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ বাবে বিখ্যাত এই অভয়াৰণ্য। এশিঙীয়া গড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক মিনি কাজিৰঙা বুলিও কোৱা হয়। এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত খুবেই চহকী। ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত হ'ল এশিঙীয়া গড়, নল গাহৰি, হাতী, বনৰীয়া মহ, ঢেকীয়াপতীয়া বাঘ আদি প্ৰাধান্য। উদ্যানখনলৈ যাতায়াতৰ ব্যৱস্থা অতি ক'বলৈ গ'লে সুব্যৱস্থা। উদ্যানখনলৈ যাতায়াতৰ সুব্যৱস্থা আছে। বাছ, ৰেল আৰু বিমান যোগেও ওচৰৰ চহৰবিলাক সংযুক্ত হৈ আছে। তেজপুৰৰ পৰা 64 কিলোমিটাৰ নিলগৰ একেবাৰে নিকটৱৰ্তী চহৰ। তদুপৰি গুৱাহাটীৰ পৰা উদ্যানখনলৈ দূৰত্ব প্ৰায় 140 কিলোমিটাৰ। গুৱাহাটীৰ পৰা উদ্যানখনলৈ 52 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আপুনি আহিব পাৰিব। তলত মই আপোনাক দুটামান স্ক্ৰীনশ্বট দি দিম। সেই স্ক্ৰীনশ্বটটো চাই আপোনালোকে আহিব পাৰিব। তো ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব। ইয়াৰ পিছৰ বিৱৰণ ওৰাঙৰ বিষয়ে, ইয়াৰ ভৌগোলিক বিৱৰণ অহা ভিডিঅ'ত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তো ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে, মোক লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ বাবে, মোৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ বাবে। তো নতুন যিবিলাক দৰ্শকে মোৰ চেনেলটো চাই আছে, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু যদি মোৰ ভিডিঅ'বিলাকত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টত কমেণ্ট কৰিব। মই চেষ্টা কৰিম কেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ। আৰু যিহেতু এতিয়া পৰিস্থিতি অলপ ভাল নহয়, ক'তো ওলাই যাব নোৱাৰি, এতিয়া ওলাই গ'লে আৰু পুলিচৰ পৰা টীকাকৰণ কৰাহে হ'ব আৰু। চ' যেতিয়া সময়বিলাক লাহেকৈ বঢ়াব, লকডাউনবিলাক খুলিব, তেতিয়া আপোনালোকক কিছুমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, সুন্দৰ পৰিৱেশত আপোনালোকক ভিডিঅ' কিছুমান মই দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ।